আমাৰ পৃথিৱীৰ ইক'চিষ্টেমৰ বাবে পৃথিৱীত থকা সকলো জীৱ অতি দৰকাৰী। ক্ষুদ্ৰ আকাৰৰ পৰুৱাৰ পৰা আৰম্ভ কৰি প্ৰকাণ্ড তিমি মাছলৈকে সকলো জীৱই পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰত বিশেষ ভূমিকা লয়। একমাত্ৰ মানুহ হৈছে সম্পূৰ্ণ বিপৰীত। আজি মানুহৰ বাবে পৃথিৱীৰ পৰিৱেশ বিনষ্ট হৈ গৈ আছে। মানুহৰ মূৰ্খামিৰ বাবে পৃথিৱীত বহুতো বিনষ্টকাৰী ঘটনা ঘটি গৈছে। কোৱা হয় যে ভুল সকলোৰে হয়, কিন্তু জানি বুজি কৰা ভুল হৈছে এক মূৰ্খামি। মানুহৰ দ্বাৰা কৰা এনেকুৱা এটি ভুল কামৰ বাবে প্ৰায় 4 কোটি মানুহ মৃত্যুমুখত পৰিছিল। ফ্ৰেণ্ডছ, আজি আমি ইতিহাসত ঘটি যোৱা এটি ঘটনাৰ বিষয়ে জানিম, যিটো শুনিলে হয়তো আপুনি আচৰিত হ'ব যে মানুহ ইমানো মূৰ্খ হ'ব পাৰেনে। বন্ধুসকল, ঘটনাটো 1958 চনৰ। সেই সময়ত চীন দেশৰ শাসক আছিল মাও জেডং। আজিৰ দৰে সেই সময়ত চীন দেশ উদ্যোগ প্ৰধান দেশ নাছিল। সেই সময়ত গোটেই চীন দেশ কৃষিৰ ওপৰতে নিৰ্ভৰ আছিল। মাও জেডঙে দেশৰ কৃষি উন্নত কৰি দেশৰ অৰ্থব্যৱস্থা উচ্চ খাপৰ কৰাৰ বাবে চিন্তা কৰিছিল, আৰু চীনৰ অৰ্থব্যৱস্থা পৃথিৱীৰ সকলো দেশতকৈ অধিক উন্নত কৰাৰ সপোন দেখিছিল তেওঁ। আৰু সেই সপোন পূৰাবৰ বাবে মাও জেডঙে দেশত এটি আন্দোলনৰ সূচনা কৰিলে, যাৰ নাম আছিল দ্য গ্ৰেট লিপ ফৰৱাৰ্ড, আৰু ইয়াৰ অৰ্থ আছিল আগলৈ আৰু এক খোজ। সেই সময়ত শস্যৰ উৎপাদন চীন দেশত বিশেষ ভাল হোৱা নাছিল, যাৰ বাবে মাও জেডঙে নতুন নতুন কৃষি পদ্ধতিৰ আৰু চৰকাৰী নীতি প্ৰস্তুত কৰিছিল। ইয়াৰ লগতে আৰু এক নতুন অভিযান আৰম্ভ কৰা হৈছিল, যাৰ নাম আছিল চাৰ্কিট অভিযান। এই অভিযানত 4টা জীৱৰ কথা উল্লেখ আছিল, যিবোৰ শস্যৰ বাবে অনিষ্টকাৰী বুলি গণ্য কৰা হৈছিল। এই প্ৰাণীকেইটা আছিল নিগনি, মাখি, মহ আৰু ঘৰচিৰিকা চৰাই। মাওৰ মতে মহ, মাখি, নিগনি আদিৰ দ্বাৰা খুচুৰা ৰোগত বহু মানুহৰ মৃত্যু হয় বছৰত। কিন্তু ঘৰচিৰিকাৰ বাৰু গাত কি দুখ আছিল? আচলতে সেই সময়ত চীন দেশত এদল বৈজ্ঞানিকে এক ডাটা প্ৰস্তুত কৰি উলিয়াইছিল, য'ত উল্লেখ আছিল যে এটা সৰু ঘৰচিৰিকাই বছৰত 4-5 কিলোগ্ৰাম শস্য খায়, আৰু যদি সকলো ঘৰচিৰিকাৰ খোৱা হিচাপ বছৰত উলিওৱা হয়, তেতিয়াহ'লে এবছৰতে ঘৰচিৰিকাবোৰে বহু টন খাদ্য শস্য খাই শেষ কৰে। যদি ঘৰচিৰিকা নোহোৱা হৈ যায়, তেন্তে বহু পৰিমাণৰ খাদ্য বচাব পৰা যাব। আৰু বৈজ্ঞানিকৰ কথা মতে মাৱে ঘৰচিৰিকাকো মৰাৰ আদেশ দিলে। যিহেতু নিগনি গাঁতত থকা প্ৰাণী আৰু মহ, মাখি আদি ক্ষুদ্ৰ আকাৰৰ, সেইবোৰ সহজে মাৰিব পৰা নগৈছিল। সেয়ে সকলোৱে ঘৰচিৰিকাকে টাৰ্গেট কৰি লৈছিল। ফলত দেশৰ সকলো মানুহ এই যুদ্ধত নামি পৰিছিল, আৰু ডেইলি প্ৰায় লাখ লাখ ঘৰচিৰিকা মাৰিব আৰম্ভ কৰিলে। সকলোৱে বিভিন্ন ধৰণৰ শব্দ কৰি চৰাইবোৰক উৰি থাকিবলৈ বাধ্য কৰালে। নিসহায় ঘৰচিৰিকাবোৰ যেতিয়া উৰি উৰি ভাগৰি পৰিছিল, তেতিয়া সিহঁতক হত্যা কৰা হৈছিল। ইয়াৰ উপৰিও বন্দুক, পিষ্টল, চিটিকা আদিৰ দ্বাৰাও ঘৰচিৰিকা মৰা হৈছিল। সেই সময়ত মানুহবোৰৰ মাজত কোনে বেছি চৰাই মাৰিব পাৰে তাক লৈ প্ৰতিযোগিতা আৰম্ভ হৈছিল, আৰু যাই বেছি চৰাই মাৰিছিল তেওঁ সন্মান পাইছিল। চৰাই মৰাৰ উপৰিও মানুহে ঘৰচিৰিকাৰ বাঁহ, কণী, পোৱালি আদি সকলো নষ্ট কৰিছিল। এই আন্দোলনৰ প্ৰথম দিনাই 2 লাখতকৈ অধিক ঘৰচিৰিকা চৰাই হত্যা কৰা হৈছিল। মানুহবোৰে চৰাই মাৰি তাৰে মালা বান্ধি পিন্ধিছিল। এইদৰে এবছৰৰ ভিতৰতে প্ৰায় 1000 কোটি ঘৰচিৰিকা মৰা হয়। এই সময়ৰ এটি কাহিনী বৰ চৰ্চিত। যেতিয়া ঘৰচিৰিকাৰ এটা জাক বেইজিংস্থিত পোলেণ্ডৰ এম্বেচীত আশ্ৰয় লৈছিল, তেতিয়া চীনী মানুহে চৰাইবোৰ মৰাৰ বাবে এম্বেচীত যায়। তেতিয়া কিন্তু পোলেণ্ডৰ এম্বেচীয়ে ভিতৰত সোমোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। কিন্তু চীনা মানুহে গোটেই এম্বেচীৰ চাৰিওফালে থাল বাতি লৈ শব্দ আৰম্ভ কৰি দিলে। তাৰ পাছত তেতিয়া এই শব্দৰ প্ৰকোপত চৰাইবোৰ উৰি থাকি অৱশেষত প্ৰাণত্যাগ কৰে। এই অভিযানৰ 2 বছৰৰ ভিতৰতে চীন দেশত ঘৰচিৰিকাৰ সংখ্যা প্ৰায় নোহোৱা হৈ আহিল। ঘৰচিৰিকা মাৰি মাৰি চীনৰ মানুহবোৰৰ মনত চৰাই হত্যা কৰাৰ প্ৰতি এক আগ্ৰহ জন্মি আহিছিল। ফলত যেতিয়া ঘৰচিৰিকাৰ সংখ্যা কমি আহিল, তেতিয়া মানুহবোৰে অইন চৰাইবোৰকো হত্যা কৰা আৰম্ভ কৰিলে, আৰু এইবাবে লাহে লাহে চীন দেশত চৰাইৰ প্ৰজাতি বিলুপ্ত হৈ আহিব আৰম্ভ কৰিলে। নিঃসন্দেহে চীন দেশে এই অভিযানত জয়লাভ কৰিছিল, কিন্তু প্ৰকৃতিৰ লগত বৰ্বৰতা কৰাৰ পৰিণাম এতিয়াও ভুগিব বাকী আছিল। এই 4বিধ জীৱ মাৰি চীন দেশে প্ৰকৃতিৰ খাদ্যৰ শৃংখল ধ্বংস কৰি পেলাইছিল। খাদ্যৰ শৃংখল অনুসৰি প্ৰকৃতিত সকলো জীৱৰে কিবা নহয় কিবা মহত্ব থাকে। যেনেকৈ সাপে নিগনি, ভেকুলী আৰু সৰু প্ৰাণীবোৰ খায়, আৰু সাপক কিন্তু চিলনীয়ে খায়। যদি প্ৰকৃতিত চিলনী আৰু সাপক খোৱা অন্য চৰাইবোৰ মাৰি পেলোৱা হয়, তেন্তে পৃথিৱীত সাপৰ প্ৰজাতি বাঢ়ি যাব। যদি পৃথিৱীৰ সকলো সাপ মাৰি পেলোৱা হয়, তেন্তে পৃথিৱীত এন্দুৰ, ভেকুলী আদিৰ সংখ্যা বাঢ়ি যাব, যি প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰি দিব, আৰু এনেকৈ খাদ্যৰ শৃংখল ভাঙি যাব। চীন দেশে দেশৰ ঘৰচিৰিকা আৰু অন্য চৰাই মাৰি শেষ কৰিলে, কিন্তু কোনো এই কথা নাভাবিলে যে এই ঘৰচিৰিকা আৰু অন্য চৰাই সৰু সৰু কীট-পতংগবোৰ খায়, যিয়ে শস্য নষ্ট কৰে। খাদ্যৰ শৃংখল ভাঙি যোৱাৰ ফলত চীন দেশত কীট-পতংগৰ সংখ্যা বাঢ়ি আহিল, যাৰ পৰিণামস্বৰূপ শস্য নষ্ট হ'ব আৰম্ভ কৰিলে। শস্য নষ্ট কৰা কীট-পতংগৰ ভিতৰত প্ৰধান আছিল ফৰিং। জাকে জাকে ফৰিঙৰ দল আহি শস্য পথাৰৰ শস্য খাই শেষ কৰিব আৰম্ভ কৰিলে, আৰু লাহে লাহে চীনৰ
পথাৰত ইমানেই ফৰিঙৰ আক্ৰমণ চলিল যে প্ৰায় 2-5 মাহৰ ভিতৰতে প্ৰায়বোৰ সেউজীয়া পথাৰ শুকান মৰুত পৰিণত। যেতিয়া চীনৰ মানুহে অনুভৱ কৰিলে যে খৰচিতিকা আৰু অন্য চৰাইবোৰে খেতিপথাৰৰ পোক-পৰুৱা খাই পথাৰৰ শস্য ৰক্ষা কৰে, তেতিয়া মাৱে চৰাই মৰা কাৰ্যটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। কিন্তু বন্ধুসকল, তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। চীন দেশত খাদ্য সংকটে দেখা দিলে। খাদ্যৰ অভাৱত মানুহ শুকাই খিনাই মৰিব ধৰিলে। এমুঠি অন্নৰ কাৰণে মানুহবোৰে হাহাকাৰ কৰি আৰম্ভ কৰিলে। মানুহে ভোক পুৰাবলৈ মাটি পৰ্যন্ত খাব আৰম্ভ কৰিলে। খাদ্য সংকটৰ বাবে চীনত প্ৰায় 4 কোটি মানুহৰ মৃত্যুমুখত পৰিল। চীনদেশ চৰকাৰে কিন্তু মৃত্যুৰ হাৰ কমাই 1.5 কোটি বুলিহে কৈছিল। দেশৰ অৰ্থনীতি মজবুত কৰিবৰ বাবে চীনে যি কাম কৰিলে তাৰ পৰিণাম চীনে ভালকৈ পালে।